ওই বাপু কোন ক'ত গলিও ক'ত মৰিলিগে বাপু কোন এই আলাগাদ্ধা তোক মই কেলা চিঞৰি মৰিছো আৰু তই ইয়াত আহি পিনে বহি আছা বাহিৰত কা বাপৰ আমটো কৈছা দেউতা কিয় মোক ইমান অনবতে গালি পাৰি থাকা এই বুঢ়া বাপেৰে তই যে অথনি পাতে তেটো ফালি যে চিঞৰি আছে তোৰ যে মাত এখাও নাই যে দেউতা এই নামে যোৱা হেৰি আগত নোযোৱাটো আৰু তোক কেলা গালি পাৰিব নালাগে কাৰ বাপৰ আমটো কৰি আছ আপোনাৰ মোৰটো কৰি থকা নাই বাৰু মই চিন্তা এটা কৰিহে বহি আছো আগিবলৈ যাওঁতে পানী বাল্টিংটো লৈ যাবলৈ তাৰ মনত নপৰে তাৰ ইমান লাগে মোৰটোত বা কিহৰ চিন্তা সোমালে দেউতা বাৰু কচোন ক তোৰ এই কিহৰ চিন্তা মূৰত সোমালে ময়ো শুনি চাওঁ দেউতা আমি কিয় ইমান দুখীয়া মানে আমি কিয় কৰো বুলিলে একো কৰিব নোৱাৰো দেউতা তুমি কেতিয়াবা ভাবি চাইছানে সেই পথৰ দাঁতিত পৰি থকা কিছুমান নিবনুৱা মানুহৰ কথা যিসকল মানুহে এমুঠি ভাতৰ কাৰণে সেই সৰু ল'ৰা ছোৱালীকেইটা কেতিয়াবা কথা তুমি ভাবি চাইছানে নাই পিন্ধিবলৈ এযোৰ কাপোৰ বা এযোৰ চেন্দেল এমুঠি ভাতৰ কাৰণে যে কি নকৰো বাপুখন তই এইবোৰ কি কৰি আছ মই ঠিকেই কৈছো দেউতা সেই নিবনুৱা মানুহখিনিৰ কথা যদি এবাৰ ভাবিলেহেঁতেন দেউতা সেই ভোকে লগুনে থকা ল'ৰা ছোৱালীকেইটাৰ কথা যদি এবাৰ ভাবিলেহেঁতেন আমি যে নিজে দুখীয়া নহয় আচলতে আমাৰ অন্তৰবোৰ বহুত কঠোৰ বহুত নিষ্ঠুৰ আমাৰ এই অন্তৰবোৰ বহুত কঠোৰ যিসকলো দেখিও নেদেখা ভাও ধৰো তই কি কৰি আছ চৰকাৰ আছে নহয় এইবোৰ ভাবিবলে বাপুকণ ৰাজনীতি সব মুখা পিন্ধা ভদ্ৰ মানুহ যি সকলো দেখি থাকিও নেদেখা দৰে ভাও ধৰে
কেতিয়াবা বহুত দুখ লাগে জানা দেউতাই সৰু সৰু ল'ৰা ছোৱালীবোৰক ঠাণ্ডাত ল'বলৈ এখন কাপোৰ নাই, ঠাণ্ডাত কপি কপি মোৰ কেতিয়াবা এনেকুৱা লাগে জানা মই যে সকলোকে সহায় কৰিম, সকলোকে খোৱা নিজে নেখাই হ'লেও খোৱা আৰু সকলোকে মই নিজে নিপিন্ধি হ'লেও পিন্ধাম, কিন্তু কি কৰিম আমি যে দুখীয়া। সঁচাকে যদি সকলোৱে ভাবিলেহেঁতেন আজি এই অসমত নিবনুৱা মানুহ নাথাকিলেহেঁতেন। কি কৰিব ইমান পইচা, খালী হাতে আহিছে, খালী হাতে যাব লাগিব, কি কৰিব ইমান পইচা। মই আপোনালোকৰ আগত হাত জোৰ কৰি কৈছো আপোনালোকে যে এজনে বেছি নহয় এজনে এজনক সহায় কৰক। এজনে যদি এজনকো সহায় কৰে বহুত পৰিয়ালৰ মুখত হাঁহি জিলিকিব। বহুত ল'ৰা ছোৱালী হাঁহিব, খেলিব, স্কুললৈ যাব। প্লিজ আপোনালোকৰ আগত হাত জোৰ কৰিছো মই, বেছি নহয় এজনে এজনক সহায় কৰক প্লিজ।